হয় এবাৰ নেক্সট অধিৱেশন আমি কোকৰাঝাৰত পাতিবলৈ লৈছোঁ। নেক্সট অধিৱেশন কোকৰাঝাৰত হৈ যাব। কেতিয়া মানত হ'ব এতিয়া পঞ্চায়ত ইলেকশ্যন আৰু অন্যান্য আছে, গতিকে গভৰ্ণমেণ্টৰ পৰা আমাক জনাব মানে সুবিধাজনক ডেটটো। মষ্ট প্ৰবেবলি যেতিয়া মানে আপোনাৰ কি কয় পঞ্চায়ত ইলেকশ্যনবিলাকৰ হয়তো পিছতো যাব পাৰে। এতিয়াৰ পৰা যদি ইলেকশ্যনৰ কামটো চলি যায় তেতিয়া হয়তো বাজেট ছেশ্যনহে হ'ব পাৰে। আৰু যদি বিশেষ কিবা অধিৱেশন কৰিবলগীয়া কিবা বিষয় থাকে তেতিয়া উইদিন ডিচেম্বৰৰ ভিতৰতো মানে এছেম্বলিটো হ'ব পাৰে। ডিচেম্বৰ জানুৱাৰী যদি নহয় তেতিয়াতো বাজেট আহিলে ফেব্ৰুৱাৰীৰ পৰা। গতিকে মুঠতে নেক্সট যি ছেশ্যন হ'ব এইটো কোকৰাঝাৰত হ'বই। যোৱাকালি যিটো এইটো হয়তো মই নাজানো, এইটো বেলেগ জাগাৰ আৰু মই সেইবিলাকত যোৱাও নাই। অধ্যক্ষ হিচাপে ইয়াৰ লগত সম্পৰ্ক নাথাকে। আশাটো ৰাইজে যিটো বিচাৰিছে সেইটোৱে হ'ব বুলি ভাবোঁ, কাৰণ তেওঁলোকেহে ভোট দিছে। গতিকে ৰাজনীতিত ইয়াততো হাৰা জিকা থাকিবই। গতিকে ইয়াৰ ৰাইজে কাক কি হিচাপে পচন্দ কৰে, কাৰণ সেইটো লোকেল বেষ্ট পলিটিক্স। এইটোতো চৰকাৰ গঠন কৰা ভাঙা পতাৰ যিহেতু ইলেকশ্যন নহয়, গতিকে তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিনিধি অলৰেডি আছিলে। গতিকে তাত নতুন মুখটো চাই ফালে এতিয়া মানে ভোটাৰে যি ডিচিশ্যন ল'ব সেইটোৱে হ'ব। গণতন্ত্ৰত আমাৰ কোনো কিবা থাকিব নালাগে। গতিকে ৰাইজে যিটো বিচাৰিছে এই সমষ্টিবিলাক তেওঁলোকে হ'ব। নতুন নাই নামটো তাত নাই, নামটো আপোনালোকৰ নিউজতহে আছে। গতিকে সেইটো এনে মানে একো নাই। মানুহবিলাকে চব ৰাজনৈতিক ব্যক্তিক মানে লৈ ফালে মানে এটা এনালাইচিছ কৰে, আৰু এই এনালাইচিছত হয়তো কোনোবা দেখিছে যে মোৰো কিবা এটা সম্ভাৱনা আছে। এইটো তেওঁলোকৰহে কথা। কিন্তু মই অধ্যক্ষ হৈয়ে আছোঁ, তাতো আৰু মন্ত্ৰী হোৱাৰ কোনো মানে প্ৰশ্নই নুঠে। গতিকে মানে চৰকাৰ এইটো মুখ্যমন্ত্ৰী আৰু পাৰ্টীয়ে ডিচিশ্যন ল'ব কাক ক'ত বহালে চৰকাৰখন ভালদৰে চলাই লৈ যাব পাৰে। গতিকে সেইটো চৰকাৰৰ, এইটো কোনোবা কোৱা কোনোবা কিবাৰ লগত কোনো সম্পৰ্ক নাথাকে। কিন্তু যিহেতু মন্ত্ৰীসভা আপোনাৰ চালচলনি হ'বই, নতুন মন্ত্ৰী তাত সোমোৱা হ'বই, সেইটো লৈ পেলাই চৰ্চা হোৱাটো স্বাভাৱিক। আৰু যিবিলাকে মোকহে মাত্ৰ দেখা পাই আছে তেওঁলোকে ভাবি আছে কি ময়ে হ'ব বুলি, গতিকে তেনেকুৱা কোনো কথা নাই। নাই সেইটোতো নিৰ্বাচনৰ সময়ত ক'বাত কিবা হ'বই, মানে তেনেকুৱা ধৰণৰ অভিযোগ প্ৰতি অভিযোগ। গতিকে সেইটো শাসকীয় দল বা কিবাৰ লগত কোনো কথা নাই। এইটো নিৰ্বাচনৰে এটা মানে কি কয় তেনেকুৱা হৈ থকা এটা ঘটনা সেইবিলাক। আৰু তাৰ কাৰণেতো ৰেগিং ৱাৰ্ডটো ডিক্সনাৰীত আহিছে। কোকৰাঝাৰ মেলেৰিয়া বেছি হৈ আছে। নাই চোৱা, মেলেৰিয়াটো আমাৰ অসমত আছেই। আমাৰ অসমৰ সেইটো এটা চিনাকি বেমাৰ। মেলেৰিয়াৰ ক্ষেত্ৰতো কিছু মেডিচিন ওলাব পাৰিছে, বাকীটো সাৱধানতা। মানে মেলেৰিয়া কেতিয়া হয়, কেনেকুৱা হয়, কোনটো মানে আপোনাৰ মানে কি কয় টেম্পাৰেচাৰত থাকিলে, টেম্পাৰেচাৰৰ বস্তু ইউজ কৰিলে মানে কি হয় সেইটো জানে। গতিকে অলপ মানুহে নিজে নিজে বেছি সজাগ হ'ব লাগিব। বাকী আজিকালি মেলেৰিয়াত ইজিলি ডায়েগনচিছ কৰিব পাৰে, টেষ্ট কৰিব পাৰে, মেডিচিনো চব আছে। গতিকে বহুত জাতৰ মেলেৰিয়া আছে, এইটো আইডেণ্টিফাই কৰিব পাৰিলে মই ভাবোঁ মানে সেইটো কি কয় আৰোগ্য নোপোৱাৰ কোনো কথা নাই। কিন্তু ব্যক্তিয়ে নিজে সাৱধান হ'ব লাগিব। এতিয়া মহবিলাক যদি বেছি থাকে নিজৰ ঘৰৰ কাষত তেনেকুৱা মহ সৃষ্টি হোৱা এইবিলাক বস্তুটো চাব লাগিব, যিটোৰ দ্বাৰা হয়। ঠাণ্ডা বস্তু খাব নালাগে কিবা এইবিলাক। এতিয়া মই ক'লে মানুহে বেয়া পাব, এইটো আমাক শিক্ষা দিয়ে নেকি বুলি। এতিয়া কথাটো হ'ল মেলেৰিয়া বুলি ক'লে সেইটোৱেই গৰম বস্তু খাব লাগে, গৰমত থাকিব লাগে। কাৰণ মেলেৰিয়াৰ জাৰ্মটো ঠাণ্ডাত ই মানে জাগা লয়, সেইকাৰণে দেহাটো সদায় গৰম কৰি ৰাখিব লাগে। সেইকাৰণে গৰম গৰম বস্তু খাব লাগে, তেতিয়া মেলেৰিয়া ভাল হয়।